কেতিয়াবা এনেকৈ মচুৰ দালি পিটিকা বনাই খাবচোন, বহুত ভাল লাগে। এয়া মই মচুৰ দালিখিনি 2-3 বাৰ ধুই ল'লোঁ। আমাৰ দাইলখিনি এনেকৈ উতলিলে এতিয়া অলপ মই ইয়াত মিঠাতেল এড কৰি দিছোঁ। সোৱাদ অনুসাৰে নিমখ, সৰু চামুচেৰে এচামুচ হালধি পাউডাৰ, এয়া দালিখিনি হৈ গ'ল। মই পানীখিনি পূৰা শুকুৱাই ল'লোঁ। এতিয়া উলিয়াই লৈছোঁ এটা বাতিত। এয়া মোৰ তেল গৰম হৈ গ'ল আৰু ইয়াতে মই 7টা জলকীয়া দিছোঁ, শুকান জলকীয়া, আৰু লগতে 4টা পিঁয়াজ। এতিয়া মই জলকীয়াকেইটা কাঢ়ি উলিয়াই ল'ব লৈছোঁ। পিঁয়াজখিনিও মই কাঢ়ি ল'লোঁ এখন প্লেটত ঠাণ্ডা হ'বৰ কাৰণে। এনেকৈ মই জলকীয়াকেইটা অকণমান ভাঙি লৈছোঁ। এয়া বইল দাইলখিনি মই ভাজি লোৱা পিঁয়াজ আৰু জলকীয়াখিনি মিক্স কৰি দিছোঁ। অলপ কেঁচা মিঠাতেল, আমাৰ পিটিকা ৰেডি। এয়া মই পিটিকাটো এনেকৈ কৰি ল'লোঁ। এয়া মই ভাতত দিয়া আলু 2টা পিটিকা কৰিব লৈছোঁ। এয়া পিঁয়াজ আৰু জলকীয়া, অকণমান নিমখ, এয়া ডিম আমলেট, আলু পিটিকা আৰু মচুৰ দালৰ পিটিকা, দাল, বেঙেনা ফ্ৰাই। এয়া আজি আমাৰ দুপৰীয়া থালিখন। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।